নমস্কাৰ বন্ধুসকল, কবৈ টিপ চেনেল আপোনালোকক স্বাগতম জনাইছোঁ। আৰু এতিয়া বৰ্তমান আমি যাওঁ, এটা শ্বুটিং আছে। শ্বুটিং মানে এটা কভাৰ ভিডিঅ' ন, এইটো ইছ্যু সি চলাইছে আৰু যাওঁ। আৰু এইটো মোৰ DSLR ফাৰ্ষ্ট ব্লগ। আৰু ব'লক গৈ থাকোঁ। আৰু আকৌ আগৰ লোকেশ্যন আহি গ'লো। মানে আগতে এইফালে ব্লগ মই বনাইছিলোঁ কিছুমান, এই নদীত যে পানীত গৈছিলোঁ এইফালে। এইটো লাষ্ট ব্লগ, যদি মোৰ মানে ব্লগবোৰ আপোনালোকে চাইছে তেন্তে গম পাইছে মই বনাইছিলোঁ। আৰু এইডোখৰ প্লেচতে মানে শ্বুটিং এটা হ'ব। আৰু আজি স্কুটিখন আমাৰ এইখনতে মানে পাৰ্কিংটো কৰি দিলোঁ। একচুৱেলি পাৰ্কিংটো কেলৈ কৰিলোঁ মানে কি, মানে আমাৰ এক্টৰনীজনী আহি আছে। এক্টৰনীজনী মানে এই এবাইক এজনী আহি আছে, এটি খোজকাঢ়ি আহি আছে। আৰু খোজকাঢ়ি থকাৰ কাৰণে এনেই মানে আমাৰ ইছ্যু অকণমান দয়ালু যে, সেইকাৰণে মানে তাৰমানে অকণমান মানে কি এনেকৈ আমি হেৰিয়ত অকণমান ষ্টেণ্ডাৰ্ডকৈ গৈ সিহঁতক খোজকাঢ়ি আনিবলৈ বেয়া পাইছে। মানে লগতে খোজকাঢ়ি যাম বুলি মানে এইডোখৰতে ৰখাই লৈছে। আৰু মই পাই গ'লো শ্বুটিং প্লেচ, এইডোখৰ জেগাতে শ্বুটিংটো হ'ব। আৰু আজি এতিয়া এক্টৰনীজনী কটীয়া হ'ল হ'ব। এতিয়া আমাৰ শ্বুটিঙৰ কাৰণে একদম পুৰা ডেক'ৰেশ্যন চলি আছে। এইখনে বহিছে লাইটটো মানে হেৰি হৈছে আৰু মানে খেলতে আহিছে মানে হ'বনে? হ'ল। হেল্ল' হেল্ল'। এতিয়া আহি কিবা আমাৰ 15 আগষ্ট, য'ত আগৰ পৰা যদি আমাৰ ভিডিঅ'বোৰ চাই আছে তেন্তে গম পাইছে আমি কেইবাটাও আগতে শ্বৰ্ট ফিল্ম কিছুমান বনাইছিলোঁ। আৰু 15 আগষ্টৰ ভিডিঅ' শ্বুটিং কৰা প্লেচটো পাই গৈছে। এইটো প্লেচতে এইফালে একদম নৈ পাই এখন গোটেই গুলীয়াগুলি মানে 15 আগষ্ট ইয়াতে শ্বুটিং কৰিছিলোঁ। আৰু এইটো জেগাতে আহিছোঁ। এইডোখৰলৈ যোৱা নাই, এইডোখৰ মানে জেগাটো অকণমান ফ্লেট হ'ব চাগে। আৰু যে আমি যে বিহু কথা যদি কৈছিলোঁ, গছটো কৰোণা লাগিছে নেকি? হা, হাঁচি এটা মাৰিলোঁ, ভয় ন লাগিছে মানে। তুমি মানে হাজিৰা আছে যে মোৰ ওচৰত নাহিবা, তোমাৰ তালৈ অকণ ওচৰলৈ চপাই দিলে হ'ল। এই খুঁটাই একো নুঘালে, এইটো বহুত দিনীয়া খুঁটা। এইটো বহুত দিনীয়া খুঁটা নেকি? বান্ধি থোৱা আছে, নাযায়। সেইকাৰণে বহি দিলেই হ'ল। সেইটো পাত বহি ল। মোক ধৰি দেহি, মই জীৱন নাও সেই বহি ল। নোৱাৰোগৈ। নুঠাবা দেই, অকণৰ পৰা উঠাবা। কাপোৰ ধৰি লৈছে, বেয়া সোমাইছে কিন্তু মেন মেছেজ যোৱালে মানুহটো চিনা কওঁ। अभी ये इसको अंदर डालना पड़ेगा। मुखখন उठिले। ये बहुत मुलायम है, ये बहुत मेहनत करना पड़ेगा। আজিহে গম পাইছোঁ দেই, এটা মানে কি এটা সৰু এটা 4 মিনিটৰ ভিডিঅ' বনাওঁতে মানে কিমান এটা কষ্ট হয়। আজিহে গম পাই গৈছোঁ। নাৱত গৈছিলোঁ, নাও খুটা এইখন দেখিছে জানো, নাও খুটা উঠাই গৈ নাও গৈ ক'ব পালেগৈ, আকৌ ধৰি আনিছোঁগৈ। মানে ইমান কষ্ট হয়। দেখাতহে মানে 4 মিনিট, কিন্তু তাত কষ্ট বহুত আছে। সেইকাৰণে ইমান যদি কষ্ট কৰাৰ পিছত যদি আপোনালোকে যদি লাইক চাইক নকৰে, এতিয়া কৈ দিছোঁ দেই, লাইক চাইক কৰি দিব। আৰু লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব, খুব শ্বেয়াৰ কৰি দিব। হা, অ'কে, মই মোৰ কমিউনিটি টেবত দি দিম বাৰু। কি বুলি খুলিবা? কি বুলি খুলিবা চেনেল? হৰিপ্ৰিয়া আহিলে দেই বুলি চেনেল এটা খুলিব বোলে নতুনকৈ। মই মোৰ কমিউনিটি টেবত দি দিম বাৰু ভিডিঅ'টো যেতিয়ালৈ আপলোড দিব। তাৰপিছত বাদ বাকী কষ্ট বহুত আছে, সেইকাৰণে আপোনালোকে কৈ যাব। আৰু মোৰ কম কষ্ট হৈছে নি বাৰু? বাইদেউ আপোনাৰ অনুভৱটো জনাব। হ'ব দিয়া, নকৰিবা না।
ইছ্যু মানে ধুনীয়া ৰহস্যটো সেইটো মানে হালধি খাই খাই মানে সেইকাৰণে ইমান ধুনীয়া আৰু ফিজিকেলি ইমান ফিট হৈ আছে মানুহটো এতিয়া ইমান বয়স হোৱাৰ পিছত ইছ্যু তুমি হেৰি কৰিবা মানে কি বস্তুটো অকণমান দীঘলকৈ ওখ কৰি দিব পাৰি নহয় কোনটো ভিডিঅ'টো মানে মানে মোকে চাব লাগিব মানে ওখ কৰি দিবা অলপ মানে ওখ কৰিব পৰা যাব ন এডিট কৰি এই হ'ল নাই না কৰিবা কওঁ আৰু এটা একচুৱেলি আজি মোৰ ভিডিঅ'টো মানে কি আপোনালোকৰ এই কভাৰ ভিডিঅ' এইটোৱে দেখুৱাৰ মোৰ মতলবটো নাছিলে একচুৱেলি মোৰ মতলবটো আছিলে মানে কি আজি ভিডিঅ'টো একচুৱেলি মই মোৰ যিটো নতুন কেমেৰাটো আৰু যিডাল টাইপত আনিলোঁ মই যিডাল গৰিলাপত আনিলোঁ আৰু সেইডাল মানে মই মোবাইল মানে কেমেৰাত DSLR মানে ফাৰ্ষ্ট ব্লগিং মই টেষ্ট কৰি চাইছোঁ আজি কেনেকুৱা হয় কি হয় আৰু কেনেকুৱা পাইছে কি আপোনালোকে জনাব আৰু যদি ভিডিঅ'টো ভাল পালে সকলোৱে শ্বেয়াৰ কৰি দিয়ক আৰু যদি নতুন তেনে চেনেলটো ছাবস্ক্ৰাইব কৰক ধন্যবাদ জয় অসম